মৰগজ টেবুলত মৰগজ একদম পৰীক্ষা পালেহি কোনোবা আহিছে বিমান ককাইদেউ আপোনাৰ ল'ৰাটোৱে কালি মেট্ৰিক দিব খবৰ এটাকে লৈ যাওঁচোন পঢ়িছে নাই বলক 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 বাবা পঢ়িছা কিনো পঢ়িছে অধপতনে যাব এইবোৰ নহয় তেনেকুৱা নহয় পাৰিব আপুনি তাৰ বাপেক মইহে তাৰ বাপেক অধপতনে যাব ফেইল মই লিখি দিছোঁ আপোনাক শুনক আপুনি কথাটো শুনক ল'ৰাটোৱে পঢ়িছে স্কুলৰ পৰাই বহুত ভাল ৰিজাল্ট কৰি আহিছে এই মেট্ৰিকৰ ৰিজাল্ট কৰিব এই ভাল মোৰ বিশ্বাস পঢ়া টেবুলত পঢ়ি থাকিলে বেলেগ কথা এইপিনে যদি তুমি নকলৰ চিলিপ লিখি থাকা মই বুজাইছোঁ নকল মাৰি হ'লেও বাপেৰৰ মানুহটো ৰখা মই কৈছোঁ কি কয় এতিয়া ল'ৰা এইবোৰ বেয়া কথা বাবা তুমি অঞ্চলৰ গৌৰৱ হয় আমাৰ অঞ্চলত তুমি পাৰিবা পৰীক্ষাটো পাইছে ইয়াৰ কলম দুটাকে তাক দি থৈ যাওঁ আৰু পৰীক্ষা ভালকৈ দিবা বাবা তাকে আৰু কি কয় ল'ৰাই আৰু নাজানো এতিয়া খা খৰচো বহুত বাঢ়িছে নহয় দেখা পাইছোঁ সি বুজিব ল'ৰাটোৱে বুজি পাব এতিয়া এখন কিতাপৰ দাম বহুত এতিয়া আলহীয়ে এতিয়া 2 টকা দিছে বুলিহে আপুনিও দিলে সেয়াতে ল নালাগে হ'ব বাবা হ'ব তুমি পৰীক্ষা ভালকৈ দিবা হ'ব দিয়ক আপুনি এতিয়া যাওকগৈ যাওক হ'ব মই একেবাৰে পৰীক্ষা ৰিজাল্টতে দিম এইবোৰ কিবা কিবি কৰি দিব পাৰে নালাগে এইবোৰ কিবা কিবি কৰি দিব পাৰে এইবোৰ একেবাৰে পৰীক্ষা পিছতে দেই পৰীক্ষাত তই পঢ় এতিয়া এইবোৰ পৰীক্ষাৰ পিছতে পইচা পাতি ধান্দা এতিয়া নহয় পঢ় দেই বাবা পঢ়িছা পঢ়িছোঁ ভাই পৰীক্ষা পালেহিয়ে নহয় তাকে পঢ়া শুনা ঠিকে চলি আছেনে পঢ়ি আছোঁ পঢ়ি আছে বাকী তুমি মেট্ৰিক পাছ হোৱাৰ পিছত কিহত পঢ়িম বুলি ভাবিছা আৰ্টছত যাবা নে ছায়েন্সত নে কমাৰ্চত যাবা মই আপোনাৰ আৰ্টছতে পঢ়িম বুলি ভাবিছোঁ আৰ্টছত তুমি কথা এটা কওঁ বেয়া পাবা নে কওক বেয়া নাপাওঁ আৰ্টছৰ ধান্দা বাদ দিয়া বুজি পালানে তুমি ছায়েন্সলৈ অকণমান মনটো কৰা আৰ্টছত আজিকালি গোটেইবোৰ পঢ়ি কি কৰিছে তুমি নিজে দেখিছা গোটেইখন ঘূৰা ঘূৰিহে তাৰ বাহিৰে কাম নাই কিডাল কৰিছে আজিলৈকে ভালকৈ তুমি ছায়েন্সতে পঢ়া মেট্ৰিকটো দিলেও হ'ব ভালকৈ তাৰপিছত তুমি ভালকৈ ছায়েন্সতে পঢ়িবা এইবোৰ মেডিকেল চেডিকেল এইবোৰ কিবা কিবি এণ্ট্ৰেঞ্চবোৰ দিবা সেই ইজিৰ লগত কথা আছে নি বাৰু ইজি হ'লে এটা বিষয় ইজি বুলি ক'লে ভাল নি কোনে কৈছে ছায়েন্সটো টান বুলি ছায়েন্সটো হৈছে তোমাৰ মই কি ক'ম এতিয়া তোমাৰ কল্পনা চাওলা সুনীতা উইলিয়ামছ এইবিলাক মহিলা হৈ কিমান কাম কৰিছে হয় নাই তুমিতো এটা পুৰুষ হয়নে নহয় ল'ৰা তুমি অকণমান সাহস লোৱা সাহসটো মেইন বস্তু মানুহৰ জীৱনত ৰ'বা সাহসটো মেইন বস্তু সাহস তুমি কৰাচোন তুমি চাবা ছায়েন্স কি তুমি ছায়েন্সৰ কথা বাদ দিয়া তুমি ছায়েন্সৰ ওপৰত যাব পাৰিবা মই ক'লো নহয় তুমি ছায়েন্সত লোৱা মেট্ৰিক পাছ কৰি লোৱা তাৰপিছত তুমি ডাইৰেক্ট ছায়েন্সত কাৰো কথা নুশুনিবা ক'লো নহয় কাৰো কথা নুশুনিবা তুমি কি ভাবি আছিলে আৰ্টছত ল'ম একদম মাইণ্ডৰ পৰা আঁতৰাই দিয়া জিৰ' কৰি দিয়া আহিলে না মনলৈ ছায়েন্সৰ ভাৱটো কিহত ল'বা এতিয়া ছায়েন্সে ল'বা গোটেই গুড ছায়েন্সে ল'বা ছায়েন্স হৈছে বেষ্ট বুজি পালা নাই ছায়েন্সত ল'বা তোমাৰ ফিউচাৰ আছে ফিউচাৰ সেইটো এতিয়া বেছি ডিষ্টাৰ্ব নকৰোঁ মই হেৰি তুমিও অকণমান ভালকৈ পঢ়া মোৰ কথাটো মনত ৰাখিবা দেই হয় বৰ্তা পিছে আপোনাৰ ডাঙৰজন ল'ৰা এতিয়া কি পঢ়ি আছে কোন আমাৰ বিটু সি তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে কৰি পানি পলিটিকেলতে মেজৰ আছিলে আৰু এতিয়া তোমাৰ এই যোৰহাটত হেৰি এইটো BEd কৰি আছে এতিয়া টেটো পাছ কৰিছে কি হয় এতিয়া আৰু তাকে আৰু তুমিও চিন্তা চৰ্চা কৰা কিহত লোৱা দেই এইটো তোমাৰ কথা দেই মই যাওঁ খালী বস্তু চুবলৈ মনা কৈছিল নাই
খালী টিংটোক চুবলৈ মানে কৈছিলোঁ নাই মই ধ্বংস কৰিবলৈ আহিলি উচ্চাস কৰিবলৈ আহিলি জীৱনটো পৰীক্ষাত ফেইল কৰিবি তই হা খালী বস্তু চুবলৈ মানে কৈছোঁ কাম মুঠি কৰিবলৈ চুইছ কাম ভিতৰত যা মোৰ গোজ ৰাম নোৱাৰিছোঁ আৰু দেই মোৰ গোজ জেগাত একদম নাখাবি এইবোৰ কেলে খাইছ কণী এটা খাওঁ বুলি ভাবিছিলোঁ কেলে খাবি তই কেলে খাবি তিল পিঠা খা তিল পিঠা খোৱা কণী খোৱাত কিনো মানে তই পৰীক্ষাত মাষ্টৰে তোক ভুল হ'লে আলু গুটিগতে এনেকৈ দিয়ে নাই সেই চেপটো কণীগতে হয় নাই হয় নহয় সেইকাৰণে কণী খাব নালাগে তই তিল পিঠা খাই ৰাইট চিট পাবি আলু নাখাবি বেটা আলু নাখাবি আলু নাখাবি জিৰ' পাবি নাহাগিবি বেটা নাহাগিবি মেট্ৰিকলৈকে তই নাহাগিবি তোৰ দিগদাৰ হ'ব আজি আমাৰ মাছ মাংস বন্ধ মেট্ৰিকলৈকে ফেইল কৰিবি নহ'লে একদম বন্ধ কলম দিছে নি কোনোবাই কলম নল'বি আকৌ এইবোৰ কোনোবাই কিবি কৰি দিব কলম নল'বি মোক দিব পইচা কেলে ৰাখিছ লোকৰ পৰা পইচা কেলে ৰাখিছ শুন দে চিধা মোৰ টেবুলত ৰাখ পইচা মোৰ টেবুলত ৰাখ মেট্ৰিকত ছোৱালী নাচাবি আকৌ মোৰ এইটো শুনিবলৈ মন নাই ল'ৰা বয়স 16 ছোৱালী বয়স 10 মোৰ এইটো শুনিবলৈ মন নাই আকৌ পেপাৰত মোৰ গোজ ফেইল নকৰিবি নাক নাকাটিবি ছোৱালীৰ কথা কেলে ক'ব পৰীক্ষাই নিদিওঁ হেল্ল' বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিসকল পৰীক্ষা দি আছে তেওঁলোকক খুব লাভঞ্জয় বাইন্সৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে অল দ্য বেষ্ট পৰীক্ষা ভালছে দিবা নকল চকল নামাৰিবা আৰু পৰীক্ষা ভালকৈ দিবা বাই এইটো শুনিবলৈ মন নাই ল'ৰা বয়স 16 ছোৱালী বয়স 18